सब अगर अपना मर्जी से नहीं कट 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 ठीक है कट देखो सब अगर चलो ब्रेक भूल गया আপোনালোক মই উমটোৰ ৰিয়েলিটি দেখাইছোঁ অ'কে এইটো টাইমত নাহিবই একদম ঠাণ্ডা দিনত আহক তো আমি যি বাচিলোঁ না ভাই ফাটি গৈছিলে একদম মানে ননতো পৰিলে একদম অৱস্থা বেয়া একদম পুৰা অৱস্থা বেয়া চেছ অৱস্থা বেয়া হৈ গৈছে আপোনালোকে উমটো নাহিব একদম নাহিব একদম ফাল্টু জেগা ইনষ্টাগ্ৰাম গুগলত চাৰ্চ কৰি কিনে চাব নাহিব নহ'লে অৱস্থা বেয়া হৈ যাব একদম নমস্কাৰ গুড মৰ্ণিং এণ্ড আপোনালোকৰ কি খবৰ আপোনালোক ৱেলকাম কৰিছোঁ মোৰ এটা নতুন ব্লগত চ' এণ্ড চবকে থেংক ইউ ছ' মাছ কাৰণ কি মোৰ 800 ছাবস্ক্ৰাইবাৰ কমপ্লিট মে বি 860 কমপ্লিট আৰু 1K হ'বৰ কাৰণে বেছি নালাগে মানে 140 লাষ্ট 140 লাগে আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক প্ৰথমতে কৈ আছোঁ আৰু আজি এটা মানে বহুত ভাইৰেল জেগাত যাই আছোঁ আমি ভাইৰেল মানে ৰিলে চিলে গোটেই ভাইৰেল হৈয়ে আছে জেগাটো আৰু জেগাটো হ'ল খামৰেংগা মানে চন্দ্ৰপুৰ তো আমি যাই আছোঁ এইফালে আছে দিগন্ত এফালে আছে নন এফালে আছে মনোজ চ' আমি কেইটাই যাই আছোঁ তো যিহেতু তেল ভৰাই আছে আৰু মই মানে বাইক অনা নাই কিয় অনা নাই কৈ আছোঁ গৈ কিনে তো এতিয়া 5টালৈকে যাই লওঁ তো বইজ প্লেন কি ক'ম আৰু একদম মানে মই এতিয়া নিজে বাইক অনা নাই মই মানে নিজে চখ এতিয়া কি কৰি আছে আপোনালোকে ৰাস্তাটো চাই কিনে গমেই পাইছে চাগে ক'ৰ ৰাস্তা এইয়া ঐ কিবা কবি ৰ কিবা কবি मैन विल बी मैन তো আমাৰ মানে ছাডেন প্লেন চেঞ্জ যে খামৰেংগা নাযাওঁ আমি যাই আছোঁ এতিয়া উমট্ৰু মনে কৈছে কি খামৰেংগা বোলে বহুত দূৰ হয় এতিয়া উমট্ৰু খানাপাৰাৰ পৰা 17 কিলোমিটাৰ তাৰলৈকে আৰু ইয়াৰ পৰাতো এইখিনি আহিলোৱে এতিয়া আমি বৰ্ণিহাট চৰ্ণিহাট গোটেই পাৰ কৰি যাব লাগিব তো আমাৰ গ্ৰুপটো মানে অলপ ঢিলা আছে গোটেইকেইটা দিছিলোঁ বেলেগ একো নহয় ঐ ৰ গ্ৰীণো ৰিজৰ্টতো চুইমিং পুল আছে এণ্ট্ৰি ফ্ৰী যাবি নেকি গাড়ী नो হা आज जाके चढ़ेंगे सीधा उमट्रू जाके चढ़ेंगे তো এতিয়া বলক অলপ মেঘালয়ৰ ভাইব লৈ আহোঁ এনেও মেঘালয় সোমাবে বৰ্ণিহাট তাৰ কাৰণে যাব লাগিব যিহেতু মেঘালয় সোমাবই লাগিব তো এতিয়া ননহঁতে এতিয়া চাগে 6 মাইলতে আছে অলপ আগত ফোন কৰিছিলোঁ সিহঁতে কৈছে কি আমি 6 মাইল পাইছোঁ আহাতে কিন্তু একেলগে ওলাইছিলোঁ কিন্তু গাড়ী কা ডিফাৰেঞ্চ তেতিয়াহ'লে এতিয়া আমি যাওঁ যাই কেনে দেন সিহঁতে আহক অহাৰ পিছত দেখাই আছোঁ শ্বিলং ক'ত যাই আছোঁ বৰ্তে बिहार ক'ত যাই আছোঁ বাংলাদেশ চলো আমি মানে এতিয়া জাষ্ট এতিয়া মেঘালয়ত সোমালোঁ এতিয়া যাওঁ যাই কিনে দেখা আছে আপোনালোকক হেৰি উমট্ৰু ডেম লেটছ গ' भाई चाय पीने जाना है क्या चल शिलोंग में चाय पी के आते हैं লেটছ গ' আমাৰ ক'ত নাৰেংগী যোৱা প্লেন আছিল ক'ত চন্দ্ৰপুৰ যোৱা প্লেন আছিল এতিয়া ক'ত আমি মেঘালয় উমট্ৰু যাই আছোঁ এই আৰু বইজ প্লেন লেটছ গ' তো এতিয়া মানে আমাৰ চব ফালৰ পৰা আজি কিবা হৈছে নাজানো খনি লাগি আছে এই একো হোৱা নাই মিছা কথা কৈছে আমি উমট্ৰু ফুৰিব আহিছোঁ আমাৰ ৰ দেখাই আছোঁ আমাৰ ললৈ মানে ৰিলত চাইছিল পুৰা ব্লু ৱাটাৰ গ্ৰীণ ৱাটাৰ লাগি গোৱা সেইকাৰণে দীঘলতে মানে পুৰা কাপোৰ চাপোৰো লৈ আছে মই বিহাৰ আহিছোঁ বাট এতিয়া আপোনালোকে ৰিলৰ গ্ৰীণ ৱাটাৰ ব্লু ৱাটাৰ চাই কিনে উমট্ৰুত আহিব আপোনালোকক মই ৰিয়েলিটি দেখাই আছোঁ ৰিয়েলিটি দেখাই আছোঁ আপোনালোকক মই উমট্ৰুৰ ৰিয়েলিটি দেখাই আছোঁ অ'কে এইটো টাইমত নাহিবই একদম ঠাণ্ডা দিনত আহক কিন্তু এইটো টাইমত নাহিব ৰিয়েলিটি মাটিৰ কালাৰ আৰু এইটো কালাৰ মানে উমট্ৰুৰ অৱস্থা এতিয়া এইটো হৈ আছে তো প্লিজ ৰিল চাই কেনে গুগলত চাৰ্চ কৰি কেনে ব্লু ৱাটাৰ দেখা পাই আপোনালোকে নাহিব ৰিকুৱেষ্ট ইটছ হাম্বল ৰিকুৱেষ্ট তো সেয়ে এতিয়া আৰু চাওঁ ক'ত প্লেন কৰি আছে গোটেইকেইটা ৰখি ননৰতো গোটেই মনে বেয়া হৈ গৈছে সি কৈ আছে এই ললৈ কৈ আছে এইটো বোলে উমট্ৰুৱে নহয় পুলিচ বজাৰ যাম পুলিচ ই মানে পানীৰ কালাৰ দেখা পাই ই কৈ আছে হেই এইটো উমট্ৰু নহয় এইটো উমট্ৰু হ'বই নোৱাৰে বোলে কালাৰ গ্ৰেডিং লোকেশ্যনটো চাই আছে তো এতিয়া ইয়াৰ এতিয়াও মানে বিলিভে হোৱা নাই যে এইটো উমট্ৰু নহয় বুলি কেনে মানে চৰি হয় বুলি কেনে তো এতিয়া চাওঁ ক'ত প্লেন কৰে দেন দেখাই আছোঁ ভাল লাগিছে ঠাণ্ডা দেখাই আছোঁ লেটছ গ' ঠাণ্ডা বোলে ঠাণ্ডা ডোন্ট বিলিভ অন সোশ্যাল মিডিয়া ব্ৰো চশমা পিন্ধি কিনে আমি যাম কি আছে সোশ্যাল মিডিয়াত কিটা বিলিভ চশমা কিনে মোৰতো আছে মানে যাম
चलो इतना আমি এটা বঢ়িয়াকৈ ৰখিম ৰখি কেনে দেখাইছোঁ কি क्या प्लान होता है क्या नहीं चलो उमत्रो As I expected, nothing. सबरे मुखर चेहरा अवस्था নোহোৱা হৈ আছে কাৰণ কি ইমান দূৰ আহি কেনে এনেকুৱা টাইপ এটা ৰিজাল্ট পালে কি কম আৰু মাৰে পানীৰ কালাৰ চাকচোন তাতে ইছ বৰষুণ দিলে এনেকুৱা হ'ব মুতিলেও এনেকৈ হয় ফ্ৰাষ্ট্ৰেশ্যন মুতিলে এনেকুৱা হয় নেকি এতিয়া কি ক'ম আৰু চাহ লাবাৰ দিলে এনেকুৱা এতিয়া দিগন্ত কৈছে গা ধুব বুলি তো কৈছে কি গা ধু আবিয়াৰ পাছ আপ বালে ইয়াক তো সেয়ে এতিয়া বোকা বোকা হ'ব গম নাপাওঁ আৰু এতিয়া কি কৰোঁ এতিয়া কি হ'ব তেতিয়া বহিম এটা বহিম এতিয়া এতিয়া বহিম ঠাণ্ডা খাম এতিয়া আমি ইয়াতে বহিম ধুনীয়াকৈ বহি কেনে ঘৰত যাম চলো তলৰ পৰা নামি ৰাস্তা ভেৰি গুড এতিয়া যাই কেনে তাতে অলপ বহিম মানে কাৰণ কি পানীটো বহুত লেতেৰা মানে গা ধুব নোৱাৰি ইয়াতে এনেই বহু অলপ টাইম বহি কেনে দেন ওলাই যাম আৰু ইয়াৰ পৰা বেলেগ উপায় নাই একো চলো क्या है ये सब वाओ এতিয়া আমি ৱাটাৰফল চাব আহি কেনে মানে আমি এতিয়া শিলৰ চাফাৰ কৰি আছোঁ ক'ত যাই আছে এতিয়া ক'ত বোলে ছায়া দেখা পাইছে এতিয়া যাওঁ শ্লিপ আছে মোবাইলটো থওক নহ'লে যাব মোবাইল গোটেই আমাৰ আজি লাকে বেয়া একদম সেইফালে বহিব গৈছিলোঁ ক'ৰবাত ইফালৰ পৰা আমাক পুলিচে নে কি বা হয় কৈছে কি তাতে নাযাবা যোৱা ইয়াৰ পৰা এইটো থকা এলাও নাই বোলে তো এতিয়া আকৌ ইয়াৰ পৰা যাওঁ অৱস্থা বেয়া হৈ গৈছে আপোনালোকে উমটো নাহিব একদম নাহিব একদম ফাল্টু জেগা ইনষ্টাগ্ৰাম গুগলত চাৰ্চ কৰি কিনে চাব নাহিব নহ'লে অৱস্থা বেয়া হৈ যাব একদম মানে কি হ'ব একো নহ'ব অৱস্থা বেয়া গোটেইকেইটা লেটছ গো যাওঁ ইয়াৰ পৰা বাকী কৈ আছোঁ আগৰ প্লেন 2000 years later গৰমত একদম অৱস্থা বেয়া আজি মানে চব প্লেন স্পইল হৈ গ'ল মানে খামৰেঙা যোৱা নহ'ল উমটো গ'লোঁ উমটোতো আপোনালোকে দেখাই পালে কি হ'ল তো এতিয়া ননদে মানে অলপ স্পীডত আহিল চ' এতিয়া ননদৰ কাৰণে আমি এতিয়া কমেও 20 মিনিটমান ৰখিব লাগিব কাৰণ কি সিহঁতে ক'ৰবাতে আছে এতিয়া বঢ়িয়াকৈ এটা ঠাণ্ডা জেগাত ৰখি আছোঁ সেইফালে আছে মনোজ এইফালে খানাপাৰা আমি পাম আৰু অলপ আছে তো চাওঁ ইয়াৰ পৰা কি প্লেন হয় কি নহয় নে ঘৰতে যাওঁ বাকী আপোনালোকে দেখাই পালে উমটো আৰু ডিচিশ্যন আপোনালোকে নিজে ল'ব যদি যাব মন আছে যাব মোৰ মতেদি নোযোৱাটো বেছি ভাল হয় আৰু এতিয়াও কৈ আছোঁ 1K হ'ব আৰু বেছি নালাগে লাষ্ট 140টা ছাবস্ক্ৰাইবাৰ লাগে সোনকালে আপোনালোকে 1Kটো কৰি দিয়ক আৰু যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকৰ ফেমিলি যিমান আছে চবকে শ্বেয়াৰ কৰক আপোনালোকে যদি কোনোবা ল'ৰাই চাই আছে গাৰ্লফ্ৰেণ্ডক শ্বেয়াৰ কৰক কোনোবা যদি ছোৱালী চাই আছে বয়ফ্ৰেণ্ডক শ্বেয়াৰ কৰক মুঠতে শ্বেয়াৰ কৰক য'ত মন তাতে শ্বেয়াৰ কৰক এতিয়া আমি ইয়াৰ পৰা যাওঁ যাই কিনে দেখা আছোঁ কি হয় লেটছ গো আৰু এতিয়া কমেও 36 মান চলি আছে চাগে গৰম অৱস্থা বেয়া একদম বহুত বেয়া তো আমি একদম মানে মেঘালয় ঘূৰি আহি কেনে ফাইনেল ডেষ্টিনেশ্যন আমাৰ মানে নাৰেংগী ইয়াতে পানী খাই দি এয়া গোটেইকেইটা ধুনীয়াকৈ বহি আছে আৰু ইফালে ইমান ধুনীয়া ৱেডাৰ আৰু পূৰা বতাহ আৰু এইটো চাইডে আছে ব্ৰহ্মপুত্ৰ ইয়াতে ধুনীয়াকৈ আমি গোটেইকেইটা বহি আছোঁ মানে শান্তি আমি মানে ক'ব গ'লে উমটো বেকাৰ যোৱা হ'ল আৰু উমটোতো মানে আপোনালোকে ইনষ্টাগ্ৰামত চাই নাহিব মই অলৰেডি কৈছোঁ ইনষ্টাগ্ৰামত চাই নাহিব আপোনালোকে কাৰণ কি ইনষ্টাগ্ৰামৰ দৰে একদম নহয় আৰু মোৰ 861 ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু লাগে লাষ্ট 139 আপোনালোকে জল্দি আপোনালোকে 139 কৰি দিয়ক কি কবি ৱে তো বিহাৰ আহক কাম টু বিহাৰ ন লাষ্ট 139টা ছাবস্ক্ৰাইবাৰ লাগিব 1000 ৰ'বা কিবা ছাপোৰ্ট কৰক কি কবি 139টা ছাবস্ক্ৰাইবাৰ লাগে লাষ্ট কৰি দিয়ক ভাই ইয়াৰ সপোন পূৰা কৰি দিয়ক তো মই ব্লগ ষ্টাৰ্ট কৰা মেইন মানুহটো এইটোৱে ইয়ে জজ দিছিল মোক একদিন মানে লাচিত ঘাটত যাই কিনে কৈছিল তই ব্লগ বনা না বুলি কৈছে মই কৈছোঁ নবনাওঁ তাৰপিছত ইয়ে মানে জজ দিল কি বনা একো নহয়
সেই তেতিয়াৰ পৰা যি লাগি আছোঁ আৰু 1K কৰিলে আপোনালোকক পাৰ্টি নিদিলেও ইহঁতকতো দিবই লাগিব তো একো নাই কথা নাই সেইটো হৈ যাব সেইটো খুচিত 1K পাৰ্টি এটা দিব পাৰি বাৰু এইটো মোৰ ফালৰ পৰা তো জল্দি 1K কৰি দিয়ক বাকী একো নকওঁ মই এটাই কথা ক'ম জল্দি 1K কৰি দিয়ক প্লিজ তো এইটো ডাউন টাউনৰ পৰা আপোনালোকে ইফালে সোমাই আহি কিনে ধুনীয়া এটা মানে লোকেশ্যন আছে যে আপোনালোকে ইয়াতে বহিব পাৰে सब अगर अपना मर्जी से नहीं কাট ঠিক আছে কাট দে ক सब अगर চলো ব্ৰেক ভুল গা আৰু আপোনালোকে আহিব পাৰে যদি বেছি দূৰত যাব মন নাই বা মানে ওচৰতে একদম ধুনীয়া জেগা আপোনালোকক ধৰক ফিল কৰিব আছে একদম ইয়াৰে বতাহ বা কিবা তো আপোনালোকে আহিব পাৰে মানে ডাউন টাউন ইউনিভাৰ্চিটিৰ ৰেল লাইনটো ক্ৰছ কৰি কেনে আপোনালোকে ছাইডৰ ফালে এটা ৰাস্তা আছে সিফালে সোমাই আহিলে আপোনালোকে দেখাই পাব চ' এইটোৱে এটা লোকেশ্যন ইমান ধুনীয়া লোকেশ্যন একদম ডাঙৰ চ' আপোনালোকে আহিব পাৰে এণ্ড বাকীখিনি দেখাই আছোঁ ইয়াৰ পিছত কি হয় চিনেমেটিক सपोर्ट करियो गाइस प्राउड ऑफ यू চল जल्दी 1K न हो 1 लाख जल्दी हो यार এইটো বেছি কৈ দিলি 1Kটো লাগে ফাৰ্ষ্ট তাৰপিছত 1 লাখত যাম 1Kত যাম তাৰপিছত 10Kত যাম এনেকাই তো উঠিব ন লাহে লাহে য়েছ সবে সাপোর্ট কৰি এনেকৈ উঠিম লাহে লাহে তো অলপমান মানে বৰষুণ আহি গ'ল তাতে যি অৱস্থা হৈছে গাড়ী চাই কিনে আপোনালোকে ইমেজিন কৰি লওক মনোজৰখন বাৰু ঠিক হ'ল আৰু ই যি উল্টা খাই পৰিছে ইফালে গোটেই বোকা ইফালে এনা কৰি ডাইৰেক্ট এনা কৰি শুই গৈছে তো এতিয়া ই চাফা কৰি আছে গাড়ীখন অৱস্থা একদম নোহোৱা হৈ গৈছে তো যেনে তেনে আনিছোঁ তাৰ পৰা মাই গড নহ'লে খতম কি কবি কণ্টে একো নকওঁ এটা ঘৰতে হ'ব মহাৰাজ নাজ ভাল লাগছে না দে যা পৰা ক্লিপ লওঁ এটা পৰ্ব এনে চিঞৰা আনা মাই গড যি অৱস্থা এতিয়া গাড়ীখন ঠিক কৰোঁ ইয়াৰ পৰা দেন ওলাই যাওঁ আপোনালোকে চাগে কেমেৰাত ইমান ভালকৈ দেখা নাই হ'লেও বহুত মানে বেয়া অৱস্থা বহুত এক্সিডেণ্ট আৰু দুটা মানে যাই আছে চ' মোৰ লাগি আছে সেইটো পৰ্ব গেৰেণ্টি